তলে তলে মৃগ পহু চৰে ৰামৰা মৃগ পহু চৰে আকাশৰ জোনে বাই জানো তোমাক দেখি ঘৰত লুকাই যায় আকাশৰ তৰাই জানো তোমাৰ কথা জোনক এবাৰ সুধিছা সোণতৰালি নিজক শুনে ৰূপে সজালি সোণতৰালি আহিবি নে বেলি মোৰে মনৰ ফুলনি ৰুবলৈ গোলাপৰ Hello my dear friends, welcome back to my YouTube channel Life is Journey 2.0 আৰু আজি গৈ আছো বৰ্তমান কত পালোহি ভালকে লোকেশনটো একজেক্ট লোকেশনটো গম পোৱা নাই আৰু গৈ আছো আমি বিয়া ফটোশুট কৰিবলৈ তুলনি বিয়া ফটোশুট বেক সাইড ধুনীয়াকৈ লৈ লৈছো কেমেৰা ষ্টেণ্ড মৰাকৈ লৈ লৈছো আৰু গৈ আছো বাইক চলাই আমি গৈ আছো ডিব্ৰুগড়লৈ এখন বাইকে বহুত দূৰ জাৰ্ণি কৰিছো আৰু দেই ভাঙা চিঙা এক্সিডেণ্ট হলো কেইদিনমান বুলি নহয় 3-4 মাহ আগত এক্সিডেণ্ট হ'ল গোটেই ভাঙি চিঙি অৱস্থা নাই এইফালে বুকুতেনো ঘাইল আছেই দেখিব পাৰিছে আপোনালোকে নিশ্চয় তো ভিডিঅ'টো আগলৈ চাই থাকিব গৈ আছো ডিব্ৰুগড়লৈ ডিব্ৰুগড় কোন জেগা ভালকৈ লোকেশ্যনটো নাজানো কিন্তু আপোনালোকক বিয়া ঘৰত আকৌ দেখাই আছো চাই থাকিব দেই লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব একদম ধুনীয়া লোকেশ্যন মানে এইটো সেইটো কাৰণে ৰখিলোঁ অলপ টাইম একদম গৰু চৰু চৰি আছে পথাৰত মজাকৈ আগলৈ ভিডিঅ'টো চাই থাকক লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব যদি চেনেলটো নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো চিলেক্ট কৰি লওক আগলৈ এনেকুৱা স্পেচিয়েল ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবলৈ একদম পূৰা ধূলি একদম অৱস্থা নাইকিয়া কৰি দিছে এই ৰাস্তাৰ কাম চলি থাকিলে মানে পূৰা ধূলি হয় অৱস্থা নাইকিয়া হৈ যায় একদম চেহেৰা গেলি যাব দে আমাৰ ৰাস্তাৰ কাষেদি গৈ থাকোঁতে ধুনীয়া চাহ বাগিচা এখন দেখিলোঁ একদম ৰাস্তা কি মজা ডেক'ৰেশ্যন কৰিছে নহয় কি ধুনীয়া লোকেশ্যন ৰাস্তাদি গৈ থাকোঁতে মানে নোসোমোৱাকৈ থাকিব নোৱাৰিলোঁ আৰু দেই আমি ডিব্ৰুগড় মৰাণৰ ফালে গৈ আছিলোঁ হ'লে একদম গৈ থাকোঁতে ৰাস্তাতে দেখিলোঁ লোকেশ্যনটো কি আল্টিমেট লাগিছে নহয় চাহ বাগানখন চাই মানে আধা বাটৰ পৰা আকৌ ঘূৰি আহিছোঁ আমি তাত সোমাই পেলাই ফটো এখন মাৰি যাওঁ বুলি আমাৰ হৈছে আমাৰ অসমৰ চাহ বাগিচা আৰু চাহ বাগিচাখনৰ নামটো লক্ষ্য কৰিলোঁ হঠাতে এই চাহ বাগিচাখনৰ নাম হৈছে মেঘা চাহ বাগিচা এই চাহ বাগিচাখন আছে আমাৰ মৰাণতে আছে মৰাণ খটখটি বুলি লিখা আছে বেনাৰখনত যোনখন বেনাৰত চাহ বাগিচাখনৰ নাম লিখা আছে এতিয়া আমি আকৌ গৈ থাকোঁ নিজৰ গন্তব্য স্থানলৈ কসম কৈছোঁ বে বাপৰে কি ৰাস্তা বনাইছে এডাল আমাৰ অসমৰ ৰাস্তা যেন লগাই নাই যি মানে ৰাস্তা ভিডিঅ' শ্বৰ্ট কেইটামান লৈছোঁ আপোনালোকে চাব কি আল্টিমেট লাগিছে নহয়
বিয়া ঘৰ পাই গ'লো। গাইছ এতিয়া আমি টিমখনত ঘূৰি ফুৰিছো একদম চাহ বাগানৰ কাষে কাষে। কি সুন্দৰ মানে বুজাব নোৱাৰো, মজা লাগিছে একদম ঘূৰি। তাতে এদিনো নহা ঠাইতো আৰু এটা বেলেগ এটা মজা লাগি আছে। আৰু চাহ বাগানবিলাক কিমান ধুনীয়াকৈ আছে চাওক এইফালে। আমাৰ বাইকখনৰ অৱস্থা এই অৱস্থাতে আমি বাইক লৈ টিমখন পাই গৈছো আহি। আগলি বাহাত বগলী নাচিছে, আগলি বাহাত বগলী নাচিছে। আমি বিয়া ঘৰলৈ আহি পালোঁ যোৱাকালি, আৰু তাতে ধুনীয়াকৈ খানা পিনা খাই ধুনীয়াকৈ মজাকৈ ৰাতিপুৱা গা চা ধুই উঠিলোঁ। মোৰ বাৰু চুলি খুন্দা নিয়মটো নাই বাৰু, মই জবলাকৈ থাকোঁ এনি টাইম। সেইটো কাৰণে চাগে মোৰ গাৰ্লফ্ৰেণ্ড নাই, নপতে মানে মোক দেখিলে গম পাইছেনে। মোৰ থুকুৰাটো চাই গাৰ্লফ্ৰেণ্ড মানে ছোৱালীবোৰ মানে চাই থৈ দিয়ে আৰু। তাৰপিছত একদম চালিয়া প্লেছ এটালৈ আহিলোঁ এতিয়া। কেমেৰা লৈ আহিছোঁ, একদম কেমেৰা নতুনকৈ লৈছোঁ বুলি পূৰা ফূৰ্তি লাগি আছে তেতিয়া। তাৰপিছত এইটো প্লেছটো চাওক, এই দলংখন কি আল্টিমেট লাগিছে ন, শ্বৰ্টটো চাই মানে নিজেই মই ফিদা হৈ গৈছোঁ আৰু। একদম আকৌ বিয়া ঘৰতে লগ পাম আৰু এইবোৰ ঘূৰিম অলপ চলপ ঠাইবোৰ য'ত ভাল লাগে ততে ভিডিঅ' বনাম। সেইটোৱে কাম আৰু এতিয়া আৰু ভিডিঅ' বনোৱা মেইন কাম। এই গছজোপা ফুল গছজোপা এইজোপা একদম কি মজা লাগিছে নহয় দেখিবলৈ। আপোনালোকে যদি ফুল এই গছজোপা যদি চিনি পায় কমেণ্টটো লিখি দিবচোন, কমেণ্টত নামটো। একদম মানে এতিয়া গাৰ্লফ্ৰেণ্ড যদি থকা হ'লে একদম এইটো ছিঙি নিয়ে কাণত লগাই দিলে তেনেকুৱা নাই যে আপোনালোকে চাই দিব জানে দেই। আৰু ধুনীয়া ছোৱালী যদি চাই আছে এইটো ভিডিঅ'টো একদম DM কৰি দিব আৰু ইনষ্টাগ্ৰাম আইডিটো দি থ'ম। কথা পাতিমেই আৰু ডাইৰেক্ট আৰু চিধা কথা আৰু। क्या हो गया रे भाई, মজা হৈ আছে কিন্তু ভাই। জেগাবোৰ দেখিলে মানে একদম গান এটা মনত আহে, গাইছোঁ নহয় অন্যতম খেতি হয়। বিয়া ঘৰলৈ গৈ আছোঁ, একদম বোকাখাটৰ পৰা ঠেলা এটা আহিছোঁ আৰু দেই আমি। এইটো হৈছে ঠেলাৱালা আমাৰ, আৰু মোৰ পেচেঞ্জাৰ হয়, আৰু এইটো হৈছে লোকেশ্যন। বৰ্তমান বিয়া ঘৰত একদম বিয়া পেণ্ডেল ৰেডি কৰি আছে এইফালে দেখিছে একদম মজাকৈ, একদম বিয়া পেণ্ডেল মজা দি আছে। বিয়া কাইলৈ আছে, একদম পেণ্ডেল লৈ আছে এতিয়া। ইয়াতে চুলিটো কাটি লওঁ আৰু দেই ছোৱালী আগত, ইয়াতে বিয়া ঘৰতে ছোৱালী পতাব লাগিবতো। চুলি কাটি লওঁ, চুলি একদম ল'ৰা চুলিয়াকৈ ছোৱালী একদম ছোৱালীয়ে কাটি দিবলৈ আছিলোঁ। গাইজ বিয়া ঘৰত ভৰাই দিব যাওঁ মমায়েক হিচাপে বোলে আমি।
আমাৰ ভিনি বাইকটো সেইটো কাৰণে হোমৱৰ্ক লিষ্টত ময়ো পৰিছোঁ এতিয়া সহায় দিব লৈছোঁ এয়াই হৈছে আমাৰ গাঁৱৰ প্ৰকৃত নিয়ম বিয়া কৰোঁতেই বিয়াহি পাবৰ হ'ল উজনি অসমৰে দৰা নামনি অসমৰে কইনা বিয়া কৰোঁতেই বিয়াহি পাবৰ হ'ল উজনি অসমৰে দৰা নামনি অসমৰে কইনা আয়ুতিৰ উৰুলি নাদৰ পানী তুলি কইনাক নোৱাই ধুৱাই জোৰোণ পিন্ধাই দিলেহি কইনাক নোৱাই ধুৱাই জোৰোণ পিন্ধাই দিলেহি ৰাতিলৈ পাবহি দৰা কইনা মৰমৰে মাইনা কইনা মৰমৰে মাইনা নিয়ম হৈ আছে মতে অভাৰটাউন বহি আছোঁ আকৌ কেমেৰা লৈ আচলতে এইফালে এখন তুলনি বা কেনেকুৱা হয় কি হয় সকলোবোৰ দেখিলোঁ আপোনালোকলৈও আগবঢ়ালোঁ ভিডিঅ'টো কেনেকুৱা লাগে লাইক কমেণ্ট সকলোবোৰ কৰি দিব যদি চেনেলটো নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো চিলেক্ট কৰি ল'ব ছোৱালী জনম ল'লে বোৱাৰী হ'ব লাগে এয়াই প্ৰকৃতিৰে নিয়ম এয়াই ছোৱালীৰে জীৱন সেনেকৈ থাকিব দে লাহে আমি বগীবিল যাম বুলি মেপত চাই আহিছোঁ কিন্তু ৰাস্তা দেখিছেনে মেপে বেয়া কাম নকৰে দেই কেতিয়াবা ভাল কামেই কৰে একদম ধুনীয়া ৰাস্তাৰ মাজতে আমাক দীঘললৈ লৈ গৈ আছে এতিয়া গাইছ বাগানৰ মাজত নেক্সট লেভেল ভিউ বাইকত প্ৰথমবাৰ কাৰণে বগীবিলৰ ওপৰত একদম কি বুলি কম দিলটো একদম গাৰ্ডেন হৈ ৰহা है কি মজা লাগিছে তাৰপৰা কেমেৰা ফটো মাৰি দিব লাগিব গাছ কথা এটা একদম হঠাতে মনত পৰিলে যেতিয়া ঘৰলাহতীয়া গৈছিলোঁ নহয় বাইক লৈ তেতিয়া এইটো চাওঁতে আছিলে কি মানে মিলিছে আৰু কৈছোঁ মানে এইটো আচৰিত কথা আৰু দেই ঘৰলাহতীয়া বাইক লৈ যাওঁতে এইটোৱে পিন্ধিছিলোঁ আৰু মানে আল্টিমেটলি মানে ইয়ালৈ আহোঁতেও মানে এইটোৱে পিন্ধি অহা নিচিনা হ'ল পুৰা মিলি গৈছে দুইখন তলমতে একদম এই মজা
পোহৰে প্ৰতি খোজে খোজে দিশে দিশে তোমাৰে সপোন তুমি কথা ক'লে তুমি হাঁহিলে যাকে যাকে ৰঙৰে প্লাৱন